কাৰ বিষয়ে মোৰ ক'বলগীয়া জুবিন গাৰ্গ। নমস্কাৰ। আজি আপোনালোকক জুবিন গাৰ্গৰ কা সন্দৰ্ভত কি স্থিতি সেই বিষয়ে জনাবলৈ বিচাৰিছোঁ। সমগ্ৰ অসম জুৰি কা সন্দৰ্ভত বিতৰ্ক চলি থকাৰ মাজতে বহুতে প্ৰশ্ন কৰিছিল কাক লৈ জুবিন গাৰ্গৰ ভূমিকা কেনেকুৱা, কিয়নো ইয়াৰ আগতে জুবিন গাৰ্গে কাৰ বিৰুদ্ধে মাত মাতি আহিছিল যদিও বৰ্তমান সময়ত কাৰ সম্পৰ্কে জুবিন গাৰ্গৰ স্থিতি অথবা জুবিন গাৰ্গে মাত মতাৰ পৰা অব্যাহত থকা দেখা গৈছিল। কিন্তু তাৰ মাজতে জুবিন গাৰ্গে শেহতীয়াভাৱে কা সন্দৰ্ভত ফেচবুকত আৰু ইনষ্টাগ্ৰামত এটা পোষ্ট উল্লেখ কৰিছে। কাৰ বিষয়ে মোৰ ক'বলগীয়া জুবিন গাৰ্গ। কাৰ বিষয়ে মই 2017 চনৰ পৰাই মাত মাতি আহিছোঁ, যেতিয়া সেইখন কেব আছিল। মোৰ প্ৰায় সকলো অনুষ্ঠানতেই মই মাত মাতিছিলোঁ। কা বিৰোধী আন্দোলনতো মই লাগিছিলোঁ। কাৰ ক্ষেত্ৰত মোৰ স্থিতি এতিয়াও একেই। কা মই নামানো, এইখন এখন অদৰকাৰী আইন। মই ৰাজনীতি কৰা মানুহ নহয়, মই ৰাজনীতি বেয়া পাওঁ। মই কা বিৰোধ কৰিছিলোঁ আৰু তাত কোনো লৰচৰ নাই। কোন মানুহ কোন পাৰ্টিত আছে মই নাজানো, কিন্তু নিজৰ জেগাত মই আছোঁ। যদি মানুহে মোক নুবুজে তেনেহ'লে মোৰ উপায় নাই। মই নিজৰ ঠাইত নিজৰ আদৰ্শত কাম কৰি যাম। সৰুৰে পৰাই দেখিছোঁ বাৰে বাৰে আন্দোলন হয়, আমাৰ ল'ৰা ছোৱালী মৰে। অসম আন্দোলনত ইমান মানুহ মৰিলে, আলফাৰ সময়ত হাজাৰ হাজাৰ মানুহ মৰিলে। কা আন্দোলনতো 5টা ল'ৰা মৰি গ'ল। মই আৰু ল'ৰা মৰিবলৈ নিদিওঁ। অসমত আৰু ল'ৰা ছোৱালী মৰিব নালাগে, কিন্তু প্ৰতিবাদ লাগিব। কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবই লাগিব। প্ৰতিবাদ কৰাৰ বিভিন্ন উপায় থাকে। মই নিজৰ ধৰণে প্ৰতিবাদ কৰি যাম কাৰ বিপক্ষে, মঞ্চত বা ছ'চিয়েল মিডিয়াত, য'ত যেনেকৈ পাৰোঁ। মই যিটো দেখিছোঁ চৰকাৰে জোৰ জবৰদস্তি কৰি কা আনি হুলস্থুল কৰিলেও অসমৰ মানুহে মনৰ পৰা কেতিয়াও কা মানি নলয়। কা সফল হ'ব নোৱাৰে। সেয়ে অদৰকাৰী হাল্লা কৰি লাভ নাই। অসমত হিন্দু মুছলিম নচলে। কোনো শিল্পীয়ে জাত পাতৰ ধৰ্মৰ বিভাজন মানি নলয়। অসমত অসমৰ মানুহ থাকিব, ভাৰতৰ মানুহো থাকিব। বাহিৰৰ মানুহ আনিব খুজি লাভ নাই, চিধা কথা। তাতকৈও ডাঙৰ কথা, ছুপ্ৰিম কোৰ্টত কাক লৈ কেছ চলি আছে। সোনকালেই হিয়াৰিং হ'ব বুলিও শুনিছোঁ। মই সেইটোত সহায় কৰিব বিচাৰোঁ। আইনৰ ওপৰত মোৰ বিশ্বাস আছে। আমি কেছটো সকলোৱে মিলি যিমান পাৰি ভালকৈ খেলিব লাগে। আমি একেলগে কোৰ্টত যুদ্ধ কৰিম আৰু আমি জিকিম। আমি জিকিমেই। কা বাতিল হ'বই, কা কেতিয়াও সফল হ'ব নোৱাৰে। জয় আই অসম।